আজি মই পঢ়ি অহা স্কুল এখনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এখন সন্মিলন পাতিছিল। তাত আমাকো ইনভাইট কৰিছিল আৰু স্কুলখন যিহেতু মোৰ কম্পিউটাৰ ক্লাছৰ কাষতে, তো মই ক্লাছৰ পৰা এতিয়া স্কুলত আহি আছোঁ। আহিয়ে গেটখন দেখিছোঁ, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ভিতৰৰ ফালেতো ক'বই নালাগে আৰু প্ৰত্যেকে মেখেলা চাদৰ পিন্ধি আছে। এইকেইজনী আৰু মোৰ বাহিৰে মোৰ লগৰবোৰো আহিছে, চব মেখেলা চাদৰ পিন্ধি। তো ময়ো ভাবিলোঁ পটককৈ এযোৰ মেখেলা চাদৰ পিন্ধি আহোঁ, এনেই চিম্পলকৈ পিন্ধি আহিছোঁ। আৰু এতিয়া আমি শোভাযাত্ৰাত ওলাই আহিছোঁ আৰু শোভাযাত্ৰাত প্ৰত্যেকে বেলেগ বেলেগ ধৰণৰ সাজ পোছাক পিন্ধিছে। কোনোবাই বড়ো হৈছে, কোনোবাই এনেই মেখেলা চাদৰ পিন্ধিছে আৰু কোনোবাই বিহু নৃত্যৰ সাজ পোছাক পিন্ধি আহিছে। এই শোভাযাত্ৰাত আমাৰ লগত আছিল অভিনয় জগতৰ লগত জড়িত জলি বাইদেউ আৰু লিপিকা বাইদেউ। তেখেতসকলক লগ পাই বহুতেই ভাল লাগিল। শোভাযাত্ৰাৰ পৰা আহি অকণমান নৃত্য প্ৰদৰ্শন চলিল, সেইবোৰ চালোঁ। ভাত পানীও তাতেই খালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। আবেলি অকণমান চিষ্টাৰৰ লগত ওলাই আহিছোঁ, বহুদিনৰ মূৰত তাইৰ লগত ওলাই আহিছোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, বাই।